সুপ্ৰভাত। যিসকলে মেট্ৰিকৰ ৰিজাল্ট চেক কৰিব বিচাৰে তেওঁলোকে নিজৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই ইয়াতে ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। ইয়াত আপোনালোকে সাৰ্চ বাৰডালত সাৰ্চ কৰিব লাগিব www.sebaonline.org এই বুলি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত এনেদৰে ৰিজাল্ট লিংক বুলি এটা সেউজীয়া আখৰেৰে এটা অপশ্যন ওলাইছে। হয়তো 11টা বজাৰ পিছত ৰিজাল্ট লিংক 2টো খুলি দিব। আপোনালোকে প্ৰথমে ৰিজাল্ট লিংকটো এতিয়া ওলাই আছে, সেই ৰিজাল্ট লিংকটোত ক্লিক কৰিব। ইয়াতে আপোনালোকক ৰোল আৰু নং বহাব দিছে। ৰোল আপোনালোকে নিজৰ ৰোলটো বহাব তাতে, আৰু নঙত আপোনালোকে নংটো বহাব আৰু সাবমিট কৰি দিব। যিহেতু এতিয়া পৰ্টেলটো খুলি দিয়া নাই সেইবাবে সাবমিট হোৱা নাই, গতিকে আপোনালোকে 11টা বজাৰ পিছত ট্ৰাই কৰিব পাৰে।